like আজি আপোনালোকক মই লোকেল মুৰ্গী কেনেকৈ কাটিব লাগে আৰু কেনেকৈ একদম ইজি প্ৰচেছ একেবাৰে ইজিকৈ কাটিব পাৰি ইজিকৈ পেটৰ ভিতৰৰ পৰা মানে পেটুখিনি উলিয়াব পাৰি আৰু কিছুমান মানুহে কি কৰে মাজে মাজে পেটটো ফালে আৰু তাৰপিছত উলিয়াবলৈ চেষ্টা কৰে তাতকৈ মই এটা ইজি প্ৰচেছ দেখাই দিছোঁ আপোনালোকক আজি প্ৰচেছটো আপোনালোকে চাই থাকক মই কেনেকৈ আজি একদম উজুকৈ মানে দেখাব পাৰোঁ ফাৰ্ষ্ট টাইম আপোনালোকে মইতো বৰ্তমান মুৰ্গীটো গৰম পানীত দি পাখি চাকি গুচাই থৈছোঁ ধুনীয়াকৈ চাফাকৈ আৰু এনেকৈ গৰম পানী দি জানে সকলোৱে গৰম পানীত দি চাফা কৰি ল'লে মানে বস্তু ধুনীয়াকৈ চাফা হয় আজি আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকক আৰম্ভ কৰি চাওক কিদৰে ইজি প্ৰচেছত হ'ব চাওক এইফালে মূৰটো চকুৰ পৰা তাৰ আগৰ অংশখিনি কাটি দিলোঁ এইফালে এইটো কাটি দিলোঁ আৰু তাৰপিছত এইফালে ইয়াত দুটা বস্তু আছে আপোনালোকে চাই ল'ব এইখিনিত এটা আৰু এইখিনিত এটা দুপিচ হাৰ্ডি আছে পাখিৰ নিচিনাই হয় ইয়াৰ পৰা আপোনালোকে এইদৰে বস্তুটো দেখিলে এইফালে কাটি ল'ব তাৰ পৰা আকৌ এইফালৰ পৰা কাটি ল'ব বছ হৈ গ'ল কাটি ল'লে আপোনালোকে এনেকৈ কাটি লোৱাৰ পিছত আপোনালোকে ইয়াত পাখি এটাত ধৰিব পাখিটো ধৰি আপোনাৰ এইফালে ডিঙিত ধৰিব ডিঙিত ধৰি আপোনাৰ ধুনীয়াকৈ টানি দিব ইয়াৰ পৰা দেখা পালে ধুনীয়াকৈ ওলাই গ'ল এইটো বডি ভাগে ওলাই গ'ল আৰু এইখিনি আপুনি এনেকৈ ফালি ল'ব ফালি লোৱাৰ পিছত আপোনাৰ চাইডত দেখাই আছোঁ একদম ইজি প্ৰচেছ দেখিলে এইটো নলিচাটো একচুৱেলি এইটো পোৱালিটো সৰু যে ছিগি গৈছে আৰু লাহেকৈ এইফালে টানি ওলাই দিলে দেখিলে একদম ইজি ওলাই গ'ল দেখা পালে একদম ইজি ওলাই গ'ল ইয়াত কোনো কিবা লাগিবলৈ মেলিবলৈ একো নাই ধুনীয়াকৈ ওলাই গুচি গ'ল এতিয়া আপোনালোকক ইয়াৰ পিছতে কটাটোতো সকলোৱে জানে কেনেকৈ কাটে ডাঙৰকৈ কাটে সৰুকৈ কাটে আৰু এইখিনি আপোনালোকক আজি দেখালোঁ একদম ইজি প্ৰচেছত হৈ যায় ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগে সেইখিনি কথা আপোনালোকক ক'লোৱে আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু আপোনালোকেও কাটি চাব মই যিদৰে কাটিলোঁ ধুনীয়াকৈ ওলাই পৰে বডি আৰু এইটো লোকেল মুৰ্গী হয়